অকলে ক'তো ওলাই যাব নোৱাৰি। কোনোবাই বেয়া ইংগিত দিলেও উত্তৰত একো ক'ব নোৱাৰি। নিজৰ পচন্দৰ এযোৰ কাপোৰ পিন্ধিবলৈ নোৱাৰি। ঘৰৰ পৰা দূৰত অকলে থাকিবলৈ সাহস কৰিব নোৱাৰি। সিমানখিনি নিজক বচাই থাকিও শেষত হাৰ মানিব লগা হয়। কলিকতাত হৈ যোৱা এগৰাকী কৰ্তব্যৰত চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ সেই ঘটনাটো সঁচাকৈ অতিকৈ দুখ লগা। ৩১ বছৰীয়া এগৰাকী যুৱতীক নাইট ডিউটি কৰি থকা অৱস্থাত ধৰ্ষণ কৰিছে। আনৰ জীৱন বচোৱা ছোৱালীজনীয়ে নিজৰ কৰ্মস্থানতে নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল। কাৰণ তাই এজনী ছোৱালী। তেওঁৰ আত্মাৰ সদ্গতিৰ কামনা কৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ বাহিৰে কি কৰিব পাৰিছোঁ? ৫-৬ মাহৰ এটি শিশুৰ পৰা এগৰাকী বৃদ্ধা মহিলালৈকে অসুৰক্ষিত। চুটি কাপোৰ পিন্ধা, শাৰী পিন্ধা, চুৰিদাৰ পিন্ধা, যিয়ে নিপিন্ধা কিয়, মানুহৰূপী পিশাচৰ চকু তোমাৰ ওপৰত পৰিবই। আচলতে সেই মানসিকতা সৰুৰে পৰাই গঢ় লৈ উঠে। এজনী কন্যা সন্তানৰ পিতৃ মাতৃৰ অন্তৰত সদায় এটা চিন্তা থাকে, ছোৱালীজনী ঠিকে আছেতো? ফোন অফ পালেই বুকুখন কঁপি যায়। কিন্তু তাৰ বিপৰীতে এজন ল'ৰা সন্তানৰ পিতৃ মাতৃ সদায় নিশ্চিন্ত মনে থাকিব পাৰে। সৰুৰে পৰা এজনী ছোৱালীক শিকোৱা হয়, গুড টাচ, বেড টাচ, অমুকটো নিপিন্ধিবা, ৰাতি অকলে ক'তো নাযাবা। কিয়? কাৰণ তেওঁলোকে জানে আমাৰ দেশত এজনী ছোৱালী কিমান সুৰক্ষিত। সকলোতকৈ লাজৰ বিষয়, মাক দেউতাক কাষত থাকোঁতেও বাইকেৰে যাওঁতে বেয়া শব্দ, অশ্লীল ইংগিত দি থৈ যায়। এজনী ছোৱালীয়ে কেনেকৈ এটা দিন পাৰ কৰিব লাগে ভাবক। কিন্তু নিজৰ ভনীয়েকক বেলেগ ল'ৰাই তেনেকুৱা কৰিলে তাক শুদাই নেৰিব। তেনেদৰে প্ৰত্যেকজনী ছোৱালীক সন্মানৰ দৃষ্টিৰে চাব নোৱাৰিনে? কিছুমান মানুহে কয় ল'ৰাই ছোৱালীক নোজোকাই কাক জোকাব? ঠিকেই, কিন্তু সীমা পাৰ কৰিব নালাগে। সেই জোকোৱা ধেমালি হ'ব লাগে যাতে তাই লাজ কৰে আৰু এটা হাঁহি মুখত জিলিকি উঠে, যাতে ছোৱালীজনী অপ্ৰস্তুত হ'বলগীয়া নহয়। বহু দুখ লগা। শিক্ষিত হ'লেই নহ'ব, নিজৰ মানসিকতা উচ্চ হ'ব লাগিব, জ্ঞান থাকিব লাগিব। আগৰ দিনত মানুহ ইমান শিক্ষিত নাছিল, কিন্তু জ্ঞান আছিল, যাৰ বাবে এই অপৰাধসমূহ কমকৈ হৈছিল। প্ৰথমে এজনী ছোৱালীক বস্তু বুলি ভবাটো বন্ধ কৰক। সকলোতকৈ লাজৰ কথা, বৰ্তমান সময়ত এজনী ছোৱালী ৰাতিটো দূৰৰে কথা, দিনৰ ভাগততো অকলে ক'তো ওলাই যাব নোৱাৰে। যিদিনা এজনী ছোৱালীৰ মাক দেউতাক নিশ্চিত হ'ব পাৰিব, যিদিনা এজনী ছোৱালীৰ মনৰ পৰা ল'ৰাৰ প্ৰতি ভয়ভাৱ নাইকিয়া হ'ব, যিদিনা এজনী ছোৱালীয়ে এজন ল'ৰাৰ লগত বন্ধুত্ব কৰাৰ আগত 10 বাৰ ভাবিবলগীয়া নহয়, সেইদিনা আমি ছোৱালীবোৰ সুৰক্ষিত। সেইটো দিন কেতিয়া আহিব? মোৰ এই পোষ্টটো চোৱা সকলো বন্ধু, দাদা, ভাইটিক অনুৰোধ জনাইছোঁ, ক'ৰবাত যদি এজনী ছোৱালীয়ে অস্বস্তিকৰ অনুভৱ কৰা দেখিছে, তেওঁক সুৰক্ষিত অনুভৱ কৰোৱাৰ দায়িত্ব আপোনাৰ। আপোনাৰ এটি মাতে কাৰোবাক বহুত ডাঙৰ বিপদৰ পৰা বচাব পাৰে। ধন্যবাদ।